ষ্টুডেণ্ট, আজি তোমালোকক পৰীক্ষাৰ বহি দিয়া হ'ব। সকলোবোৰ ৰেডি হৈছানে? ৰিণ্টু, পিণ্টু, ৰিমি? মই ৰেডি মেম। যিটো দেখিছোঁ নহয়, মই তোমালোকক আৰু বুজাব নোৱাৰা হৈ গৈছোঁ। এনেকৈ সদায় স্কুললৈ কি কৰিবলৈ আহা তোমালোকে? ক্লাছৰুমত বহি বহি কি কৰিব খুজিছা? তই কিয় থিয় দিছ? কিবা কবি নেকি? নহয় মেডাম, আপুনি যে কৈছে ক্লাছৰুমত বহি বহি কি কৰিবা বুলি, সেইকাৰণেহে থিয় দিছোঁ। বহি বহি একো কৰিব নোৱাৰোঁ কাৰণে থিয় দিছোঁ আকৌ। তোক মই দি আছোঁ, দিনে দিনে তহঁতৰ উৎফন্দালিবিলাক বেছিহে হৈ গৈ আছে দেখোন। মেডাম, মই সেইকাৰণে থিয় দিয়া নাই। আৰু ৰিণ্টু, তই পৰীক্ষাত এই পেলাই কি লিখিছ? হা, ৰিমিক দেখা নাই নেকি? মেম দেখিছোঁ। পঢ়ি আছে নহয় মন মাৰি। আজি বোলে মাকে মাৰিলে কাৰোবাৰ লগত ফুচুৰ ফুচুৰ কথা পাতি থাকোঁতে। বেচেৰীজনীলৈ বেয়াই লাগে। আৰে মেডাম, তাই আজিকালি কিমান ষ্টাইলত আহে আপুনি দেখা নাই জানো? লাইনটো তাই বেয়া। চুপ থাক মূৰ্খ, তই ইংৰাজী পৰীক্ষাত কি লিখিছ সেইসোপা? চাহ তাহ ক'বলৈ আহে স্কুলত। শূন্য পাইছ তই। জাননে তই শূন্যৰ মূল্য কিমান? সেইটোৰে তোৰ কি লাভ হ'ব? সঁচা? আপুনি নাজানে তাৰ পৰা কি লাভ হ'ব? বহুত লাভ হ'ব। কচোন কি লাভ হ'ব তোৰ ইমান তাৰ পৰা? মায়ে আজি ৰাতিপুৱাই দেউতাক গালি পাৰি আছে। এইবাৰ বোলে পূজা পাতিব নহয়, কাপোৰ কিনিব লাগে, পইচাও লাগিব। সেইকাৰণে পৰীক্ষাৰ ফিজটোৰে কাপোৰ কিনিব পাৰিম আকৌ। চুপ থাক মূৰ্খ, কথা ক'বলৈ আহিছ। ওলা তই ক্লাছৰ পৰা। ঠিক আছে মেডাম, আপুনি ভালেই কৰিলে। আজি বুলটুহঁতৰ ঘৰত সকাম আছে নহয়, তাতে যাব লাগিব। বুলটু স্কুলত নাহিলে দেখোন। মই ভাবিছিলোঁ আপোনাক কৈ যাম বুলি। আপুনি মোৰ কামটো সহজে কৰি দিলে। কি ল'ৰা ছোৱালীও এইবোৰ, মোৰতো নষ্ট কৰি দিব দেখোন। আজি ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব দেই। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। দ্বিতীয় খণ্ডত